কালি আমাৰ পুলিচলৈ এটা খবৰ আহিলে যোৱা ৰাতি সেই খবৰ অনুসৰি এই গাঁৱত যোনখন ১ নং মুণ্ডা বস্তি গাঁও তাতে গাৰ্ডি বেৰুৱা আৰু মীৰা বেৰুৱা নামৰ দম্পতীহালক ডাইনীৰ সন্দেহত ইয়াৰে গাঁৱৰ ৰাইজে মিলি পেলাই তেওঁলোকক মাৰপিট কৰি পেলাই পিছত তেওঁলোকক জ্বলাই হত্যা কৰে। কিমান মানুহ ঘটনাটো কিমান সময় এতিয়া গাঁৱত প্ৰায় 180 মান মানুহ আছে। আমি এতিয়া তদন্ত কৰি আছোঁ। আমাৰ বেলেগ টিমো আহি আছে, FSL টিমো আহি আছে। গতিকে তদন্তৰ পিছতহে আপোনালোকক সবিশেষ ক'ব পাৰিম। হয়, মই অলৰেডি কৈছোঁৱে এই যে গাৰ্ডি বেৰুৱা আৰু মীৰা বেৰুৱা নামৰ দম্পতীহালক ইয়াৰে গাঁৱৰ মানুহে ডাইনীৰ সন্দেহত তেওঁলোকক কালি জব্দ কৰি মাৰপিট কৰে। মাৰপিট কৰাৰ পিছত তেওঁলোকৰ মৃতৰ শৰীৰ আনি তেওঁলোকৰ ঘৰৰ চৌহদতে এইটো জ্বলাই দিয়ে। এতিয়ালৈকে হোৱা নাই, আমি তদন্ত আৰম্ভ কৰিছোঁহে জাষ্ট, আপোনালোকে দেখিছেই। গতিকে তদন্ত শেষতে হ'ব। দেখা গৈছে হাওৰাঘাটত এই ঘটনাটো হৈয়ে থাকে, বছৰৰ মূৰত হৈয়ে থাকে। এবাৰ প্ৰথম নহয় মানে আগতো হৈছে। এইটো আছে এৱেৰনেছ লাগে আচলতে এইবিলাকৰ কাৰণে। বিভিন্ন এৱাৰনেছ স্কিমো আছে ছাৰ, মিছন বিৰুবালা কিবা কিবি ধৰণৰ স্কিম এইকেইদিনত দেখা পোৱা নাই তেনেধৰণৰ স্কিম। হয়, এইটো একচুৱেলি আমি আমাৰ পুলিচৰ ফালৰ পৰা যিখিনি এৱেৰনেছ কৰিব লাগে কৰোঁৱে আমি। আমাৰ নাগৰিক কমিটি আছে, পুলিচৰ থানা কমিটি আছে, VDP কমিটিৰ জৰিয়তে কৰোঁ। এই ইনচিডেণ্টত VDPৰ মানুহ জড়িত আছে। এতিয়া এইটো ক'ব পৰা নাই।